এই ভিডিঅ'টোত আমি আলোচনা কৰিম যুঁজৰ প্ৰশ্ন উত্তৰখিনি। এতিয়া 1 নম্বৰৰ প্ৰথম প্ৰশ্নটোত দিছে কাৰ বেগৰ পৰা টকা চুৰ হৈছিল? উত্তৰটো হৈছে প্ৰশান্ত বেগৰ পৰা টকা চুৰ হৈছিল। খ নম্বৰটোত দিছে সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি আছিল? উত্তৰটো হৈছে মহেন্দ্ৰ মাষ্টৰ। গ নম্বৰটোত দিছে নিৰ্মলে কাক বিচাৰি দোকানখনলৈ গৈছিল? উত্তৰটো হৈছে নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি দোকানখনলৈ গৈছিল। ঘ নম্বৰটোত দিছে সিদ্ধাৰ্থই পেঞ্চিল বক্সত কি সাঁচি থৈছিল? উত্তৰটো হৈছে সিদ্ধাৰ্থই পেঞ্চিল বক্সত দেউতাকে দিয়া চকলেটৰ কাগজবোৰ সাঁচি থৈছিল। ঙ নম্বৰটো হৈছে নিৰ্মলে কিয় বহু দিনৰ বাবে বাহিৰলৈ যাব লগা হৈছিল? উত্তৰটো হৈছে নিৰ্মলৰ দেহত এটা জটিল ৰোগ থকাৰ বাবে বাহিৰলৈ যাব লগা হৈছিল। 2 নম্বৰখিনিত আমাক দিছে চমু প্ৰশ্নৰ উত্তৰ দিয়া। ক নম্বৰটোত আমাক দিছে সিদ্ধাৰ্থই কিয় প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল? উত্তৰটো হৈছে সিদ্ধাৰ্থই নিচাজাতীয় বস্তু সেৱনত ধৰিছিল, যাৰ বাবে পইচাৰ প্ৰয়োজন হোৱাত তেওঁ প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল। খ নম্বৰটোত দিছে কি কাৰণত সিদ্ধাৰ্থই নিচাসক্ত হৈ পৰিছিল? উত্তৰটো হৈছে মাক দেউতাকৰ বিচ্ছেদ, একাকিত্ব আদিৰ বাবে সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিল। গ নম্বৰটোত আমাক দিছে নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি কিয় পাণ দোকানখনলৈ গৈছিল? উত্তৰটো হৈছে নিৰ্মলে সিদ্ধাৰ্থক কেইবাদিনো পাণ দোকানখনত দেখা পাইছিল। এদিন দোকানখনৰ আঁৰত লুকাই সিদ্ধাৰ্থক চিগাৰেট টানি থকাও দেখা পাইছিল। সি এক কৌতূহল আৰু সন্দেহৰ বশৱৰ্তী হৈ সিদ্ধাৰ্থক বিচাৰি পাণ দোকানখনলৈ গৈছিল। ঘ নম্বৰটোত আমাক দিছে সিদ্ধাৰ্থই প্ৰথমতে কিয় নিৰ্মলৰ মুখামুখি হ'ব খোজা নাছিল? উত্তৰটো হৈছে সিদ্ধাৰ্থই প্ৰথমতে নিৰ্মলৰ মুখামুখি হ'ব খোজা নাছিল কাৰণ তাৰ দুখ যন্ত্ৰণা, একাকিত্ব, চকুপানী এইবোৰ সি আনক দেখুৱাব খোজা নাছিল। ঙ নম্বৰটোত আমাক দিছে নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কি কৈছিল? উত্তৰটো হৈছে নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কৈছিল সি ড্ৰাগছ লোৱা এৰিব চেষ্টা কৰিব। চকুৰ সন্মুখত নাথাকিলেও সিদ্ধাৰ্থৰ বুকুৰ ভিতৰৰ পৰাই নিৰ্মলে তাক বাধা দিব। 3 নম্বৰটোত আমাক দিছে তোৰ কি হৈছে? মোক ক'বই লাগিব। সিদ্ধাৰ্থ নিৰ্মলৰ এই কথাখিনি সিদ্ধাৰ্থক কেনেকৈ প্ৰভাৱিত কৰিছিল? উত্তৰটো হৈছে তোৰ কি হৈছে? মোক ক'বই লাগিব। সিদ্ধাৰ্থ নিৰ্মলৰ এই কথাখিনিয়ে সিদ্ধাৰ্থৰ মনত আপোনত্বৰ ভাৱ জগাই তুলিছিল। নিজৰ পিতৃ-মাতৃ বিচ্ছেদৰ পাছত সিদ্ধাৰ্থ একাকিত্বত ভুগিছিল। মাকেও সিদ্ধাৰ্থৰ প্ৰতি দিবলগীয়া গুৰুত্বত অনীহা দেখুৱাইছিল। নিঃসংগতা আৰু হতাশাত ভুগি সিদ্ধাৰ্থই ড্ৰাগছৰ আশ্ৰয় লৈছিল আৰু সিদ্ধাৰ্থক এই বাটৰ পৰা ঘূৰাই আনিবলৈ কোনেও চেষ্টা কৰা নাছিল। সেয়েহে নিৰ্মলৰ উক্ত কথাষাৰত সিদ্ধাৰ্থই এক আপোনত্বৰ সুৰ শুনা পাইছিল। এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। তাৰপিছত আমাক 4 নম্বৰটোত দিছে সিদ্ধাৰ্থই কিয় নিঃসংগতাত ভুগিব লগা হৈছিল বুজাই লিখা। উত্তৰটো হৈছে সিদ্ধাৰ্থৰ মাক আৰু দেউতাকৰ প্ৰায় কাজিয়া হৈছিল। তেওঁলোকৰ কাজিয়াৰ মাজত সিদ্ধাৰ্থই সদায় অকলশৰীয়া হৈছিল। তাৰ অন্তৰত হোৱা দুখবোৰৰ খবৰ ল'বলৈ মাক দেউতাকৰ দুয়োজনে আহৰি নাছিল। অৱশেষত মাক আৰু দেউতাকৰ বিচ্ছেদ হয়। মাকৰ লগত থকা সিদ্ধাৰ্থৰ মনোজগতৰ খবৰ ল'বলৈ মাকে কোনোদিনে যত্ন কৰা নাছিল। সেয়েহে সিদ্ধাৰ্থই লাহে লাহে নিঃসংগতাত ভুগিছিল। 5 নম্বৰটোত আমাক দিছে নিৰ্মলে কেনেদৰে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল আৱৰি লিখা। উত্তৰটো হৈছে পাৰিবাৰিক অশান্তিৰ বাবে সিদ্ধাৰ্থই নিঃসংগতাত ভুগিছিল আৰু ড্ৰাগছৰ আসক্ত হৈ পৰিছিল। ড্ৰাগছৰ বাবে টকা গোটাবলৈ সিদ্ধাৰ্থই স্কুলৰ লগৰ ল'ৰাৰ বেগতো হাত দিবলৈ আৰম্ভ কৰিছিল। নিৰ্মলে সিদ্ধাৰ্থক লগ কৰি তাৰনো কি হৈছে সুধিছিল আৰু বন্ধুত্বৰ উমাল পৰশেৰে ভুল বাটৰ পৰা তাক আনিবলৈ যত্ন কৰিছিল। নিৰ্মলৰ বন্ধুত্ব আৰু দায়িত্ববোধে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল। 6 নম্বৰৰ পৰা তোমালোকে চাই লিখি ল'বা। ইয়াৰ পাছৰখিনি মই ৰিড কৰি নিদিওঁ।
এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা।